हेलो एवरीवन नतुन এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ ভাল নে আশা কৰো আপোনালোক ভালে আছে মোৰো বৰ্তমান ভাল আজি এটা বিশেষ দিন সেইভাবে আপোনালোকক দেখাও আহকচোন আজি মোৰ এটা বিশেষ দিন মোৰ বিশেষ দিনৰ উপহাৰটো চাবচোন আপোনালোকে আজি মোৰ জন্মদিন সেইভাবে মোৰ জন্মদিনত মোৰ মানুহজনে মোক কি বিশেষ উপহাৰ দিছে চাবচোন আপোনালোকে আজি মোৰ বিশেষ উপহাৰটো হৈছে কি উপহাৰটো কোৱা কি দিছা উপহাৰ ইমান মৰমত মোক গছ পুলি দিছে জন্মদিনৰ উপহাৰ গছ Happy birthday, Papa কি দিছে গছ পুলি দিছে নে আসলতে বাৰ্থডে বুলি যে কিবা দিব লাগিব তেনেকুৱা কথা নহয় এনেকে মানে এই জোপা হাই কৈ দিয়া আমাৰ গছ পুলি ৰোৱা পৰ্ব শেষ হৈছে আমি গছ পুলি ৰুলো বৰ্তমান দুজোপা গছ পুলি ৰুই দিলো কমলা গছ আচলতে জন্মদিন বা বুলি যে কিবা গিফ্ট দিব লাগিব কাপোৰ দিব লাগিব কেক কাটিব লাগিব তেনেকুৱা কথা নহয় গৰমৰ ইমান গৰমৰ তাপটো ইমান বাঢ়িছে যে সেইটো কাৰণে আমি যদি বিশ্ব পৰিৱেশ দিৱস বুলিয়ে যে গছ পুলি ৰুব লাগে তেনেকুৱা কথা নহয় আমি যদি মাজে মাজে গছ পুলি ৰুই থাকোঁ তেনেহ'লে গৰমৰ তাপটো কমিব অকণমান আৰু অক্সিজেনৰ পৰিমাণটো বাঢ়িব সেয়েহে আমি বিশ্ব পৰিৱেশ দিৱস বুলি গছ পুলি ৰুব লাগিব তেনেকৈ কথা নাই মাজে মাজে গছ পুলি ৰুই থাকিব লাগে সেয়েহে আজি গছ পুলিকে দুজোপা ৰুলোঁ কমলা গছ
ব'লকচোন ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব দেই, ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।